চাই থাকোতে একেবাৰে স্কুল লাইফটো শেষ হৈ গ'ল ৰে। জোনালী মেম নাথাকিলে কলেজত ক্লাছ কৰাটো একদম ফাল্টু ফাল্টু নিচিনা লাগিব ৰে। মোৰ বহুত ভাল লাগিছিল জোনালী মেমক। ভাল পাব নাজানিলো পাহাৰো হেৰুৱালো, ভাল পাব নিশিকিলো। মুতুৰা ৰিজাল্টৰ পাৰ্টি দে আকৌ বালৰ পাৰ্টি। ছেকেণ্ড ডিভিজন অসমীয়াত লেটাৰ আৰু তোক কি লাগে ৰে? মোৰ বাপেৰ মতে কেলা কৰোণা কেছ বহা আৰু অসমীয়াত নম্বৰ বহা একে কথা। তুই তাতে ভাৰী টেনচন বোলে কি ফাল্টু বে। বে অসমীয়াত বেছি নম্বৰ পাই আৰ্টছ লওঁ বুলি টেনচন বাপেৰ। তাৰমানে তই সায়েন্স লবি? তই দেখোন জানই মোৰ অংক পৰীক্ষাৰ দিনা মুটি মুটি ডিহাইড্ৰেশ্যন হৈ যায় বুলি। তই কিয় সুধিছ? তেনেহ'লে কমাৰ্চ ল। হিচাপ নিকাচ বুলি ক'লে মোৰ চালা টপি নাপাতে ৰে। কিয়? এবাৰ মানে মোক মায়ে চাহপাত আধা কেজি আনিব দিছিল হা দোকানৰ পৰা। তাৰপিছত মই খালি হাতে ঘৰলৈ উভতি আহিলো। মায়ে সুধিলে কি হ'ল, চাহপাত নেপালি নেকি? তই কি কলি? মই ক'লো দোকানত চাহপাত আধা কেজি নাই 1 কেজিহে আছে বোলে। কেলা কম আইনষ্টাইনৰ মাথা নহয় দেই এডাল তোৰ কেলা। ইনচাল্ট কৰিছ কেলা জনে যা। আৰে সেইবিলাক বাদ দে, তোক বাইক দিলে নে নাই ঘৰত? কেলা বাইকৰ নামত সেই ককা ভগা চাইকেলখন ঠিক কৰি দিছে। পইচা মেট্ৰিক একো নাই, হাই ছেকেণ্ডেৰী ভালকে দে যদি বাইক লাগে। ময়ো কৈ দিছো কেলা মাক বাপেকৰ এইবোৰ স্বভাৱৰ কাৰণে ল'ৰা ছোৱালী সপোন থাকে। মা কসম সাংঘাতিক ফিলচফি যাইছে দেখোন তই বে। আবে এনেও মোৰ কলেজ যাবলৈ আৰু ইচ্ছা চিচ্ছা নাই জাননে। কিয় বিয়া চিয়া পাতিবি নেকি আকৌ? তোৰ মোৰ তোক কেলা তই আকৌ কলেজ যাবলৈ কিয় মন নোযোৱা হ'ল তোৰ হা? জোনালী মেমজনীকো দেখিবলৈ নাপাম আৰু যে। আৰে জোনালী মেমৰ দিন গ'ল স্কুলতে। এতিয়া কলেজত ধুনীয়া এজনী মেম আছে, নামটো তৰালি জাননে নাই? এইবিলাক মজা মজা খবৰ ক'ত পাওঁ বে? মুতুৰি যোগাৰ বুলি কয়। এতিয়া কলেজ যাম, তৰালি মেমৰ দুনিয়াত পুৰা তৰা সাজিম। আৰু তৰা সাজিবলৈ গৈ কাৰোবাৰ পিটন খাই তৰা নেদেখিলেই হৈছে। লগাই দিলে নহয় কলংক ধেই। মুতুৰা মুতুৰি দেখোন। জোনালী মেম চেনি ষ্টাৰ্ট হ'লে আজি লাষ্ট দিন ন তোমালোকৰ স্কুলত? মেম আপুনি বলক না আমাৰ লগত কলেজলৈ। মুতুৰা কি যে কথা কোৱা আৰু তুমি দেই। মইতো ৰোমান্টিক কথাই কওঁ সদায়, আপুনিহে নুবুজিলে। বাৰু মোক কোৱাচোন তোমালোকৰ এইম ইন লাইফটো কি হয়? মেম মোৰ লেপাৰ হ'বলৈ মন লেপাৰ। I mean yo মুতুৰি চাইকিয়া হিয়াৰ। গাহৰিৰ লগত খাবা বিয়েৰ, পিয়াজ কাটিলে ওলাই টিয়েৰ। আৰু মই ঠগিৰাম শইকীয়াৰ জীয়েৰ। নিমখৰ লগত ফ্ৰী দিলেও এনেকুৱা ৰেপাৰ নালাগে দেই আমাক। আৰু মুতুৰা তোমাৰ কি হয়? মেম মোৰ এষ্ট্ৰনট। সেইকাৰণে জোনালী জোন আৰু তৰালী তৰা বিচাৰি ফুৰিছে। মেম সেইবিলাক বাদ দিয়ক না, যোৱাৰ আগত মই আপোনাৰ কাৰণে চাৰি এটা কওঁ। দৰকাৰ নাই মুতুৰা, ইয়াৰ আগৰবাৰ তুমি যিখনে চাৰি ক'লা হ'ব নালাগে। মেম শুনক না, এইটো লেটেষ্ট। মেম শুনক শুনক। ঠিক আছে কোৱা বাৰু। মেম এইটো মানে এক্সাম টাইমত হা। মেম শুনক কোৱা আকৌ। অনলাইনত নোটছ থাকিলেও মই আপোনাৰ পৰা নিওঁ। অনলাইনত নোটছ থাকিলেও মই আপোনাৰ পৰা নিওঁ। Because জোনালী মেম I love you. একদম ননসেন্স হৈ গৈছে দেই তোমালোক।